আহক আজি আমি ভাপত দিয়া পিঠা বনাম। এই পিঠা বনাবলৈ আমাক কি লাগে আৰু কেনেকৈ বনাম চাব। পিঠাখিনি প্ৰথমতে চাই লওক। এয়া ভাপত দিয়া পিঠা। আমি ইয়াক বনাবলৈ কি সৰঞ্জাম লাগে এতিয়া আমি প্ৰস্তুত কৰি ল'ম আৰু ইয়াক আমি খুব কম সময়ত বনোৱাৰ চেষ্টা কৰিম। আহক আমি এই পিঠা বনাওঁ। চাওক কি ধুনীয়া পিঠা হৈ গৈছে। আহক আমি এই পিঠা এতিয়া বনাম। ইয়াৰ কাৰণে মই লৈছোঁ 2 বাটি আটা মানে পিঠাগুড়ি, আৰু ইয়াক বনাবলৈ এয়া 2টা চাকনি এয়া বজাৰত কিনিবলৈ পায়। মই 2টা লৈ লৈছোঁ সোনকালে হোৱাৰ কাৰণে। এয়া গুড় আৰু এয়া নাৰিকল মই ৰুকি লৈছোঁ। নাৰিকলখিনি মই ইয়াতে দি দিম মিলাই। অকণমান নিমখ দি দিছোঁ আৰু এয়া মই এতিয়া পানীৰে পিঠাগুড়িখিনি মিলাই ল'ম। এয়া অলপ পানী দিম আৰু ইয়াক মিলাই ল'ম। চাওক মই পানী দি লাহে লাহে মিলাই আছোঁ। এয়া চাওক ধুনীয়াকৈ এয়া মাৰা হৈ গৈছে আটাখিনি। এতিয়া মই ইয়াক চালি ল'ম। ইয়াৰ কাৰণে মই লৈছোঁ এইটোকে লৈ লৈছোঁ। এইটো হ'লে সোনকালে হৈ যাব। ইয়াতে মই এইখিনি ঢালি অলপকৈ বাকি ল'ম আৰু ইয়াক মই চালি ল'ম। চাওক এয়া চালি লৈ আছোঁ। এয়া চাওক পিঠাগুড়িখিনি চালি লৈ লৈছোঁ আৰু ইয়াক মই এতিয়া চাকনিত ভৰাই ল'ম। অলপ দি দিছোঁ। মিলিলত অলপ মই গুড় দি দিম। গুড়ৰ সলনি আমি তিলো ইউজ কৰিব পাৰোঁ। তিলৰ গুড়িও দিব পাৰোঁ। এয়া ধুনীয়াকৈ দি দিছোঁ আৰু এনেকৈ মই ৰেডি কৰি লৈছোঁ 2টা, কাৰণ এটাৰ পিছত এটা খুব সোনকালে হৈ যায়। মই 2টা লৈ লৈছোঁ। ইতিমধ্যে মই কুকাৰত পানী দি দিছোঁ গৰম হ'বলৈ। আহক এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ। এয়া চাওক কুকাৰত পানী উতলি আহিছে। এই কুকাৰৰ চিটিটো খুলি দিছোঁ আৰু ইয়াতে মই এইটোক বহাই দিম। 2 পৰা 3 মিনিটত এইটো পিঠা হৈ যাব। এয়া চাওক পিঠাটো হৈ গৈছে। এতিয়া মই এইটোক নমাম আৰু এটা ৰেডি কৰি থৈছোঁ। এইটোক মই ইয়াতে বহাই দিম আৰু এয়া মই চাওক বাচন এটাত ইয়াত উলিয়াই লৈছোঁ। কি ধুনীয়াকৈ হৈ গৈছে। এনেকৈ মই এটাৰ পিছত এটা বনাই থাকিম। এয়া চাওক এইটো পিঠাও হৈ গৈছে। মই নমাই লওঁ আৰু এটাক মই ইয়াতে বহাই দিছোঁ আৰু ইয়াকে মই ধুনীয়াকৈ ইয়াত উলিয়াই লৈছোঁ। চাওক এয়া মোৰ পিঠা বনোৱা কমপ্লিট।
আৰু চাওক মই ওলোটাই দি দিছোঁ আৰু মই এটা আপোনালোকক কাটি দেখাইছোঁ। ভিতৰত গুড় কি ধুনীয়া হৈ আছে। আৰু মই জানো সকলোৱে এই পিঠা বনায়, কিন্তু পদ্ধতি বেলেগ বেলেগ। আপোনালোকে নিশ্চয় ভাল পাব আৰু খুব সহজ পদ্ধতি, কম সময়ত আমি বেছিকৈ বনাব পাৰোঁ। মই আশা কৰিছোঁ আপোনালোকে এইটো বনাব আৰু নিশ্চয় আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিব।